যোৰহাট জিলা ছাত্ৰ সন্থা জিন্দাবাদ। জয় অসম, জয় অসম, জয় অসম। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট নগৰৰ মাজমজিয়াত আমি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি আৰু মূল্য হ্ৰাস কৰাৰ দাবীত আজি আমি বিক্ষোভ সমদলেৰে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে জ্ঞাত যে নিৰ্বাচনী বৰতৰণি পাৰ কৰাৰ পিছতে এইখন ফেচিষ্ট বিজেপি চৰকাৰে কিদৰে মূল্য বৃদ্ধি কৰিছে। সাধাৰণ মানুহৰ জীৱন যাপন আচলতে অস্থিৰ হৈ গৈছে। আকাশলংঘী ঔষধৰ হওক, পেট্ৰল ডিজেলকে ধৰি সপ্তাহত দুবাৰকৈ দাম বৃদ্ধি কৰিছে। সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰতে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই বিক্ষোভ সমদল কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা দাবী জনাব বিচাৰিছোঁ, মূল্য বৃদ্ধিৰ বৰ্তমান আমাৰ সাধাৰণ জনতাক কোঙা কৰি তুলিছে। সকলোবিলাক স্তৰতে কিন্তু মূল্য বৃদ্ধিয়ে আমাৰ জনতাক চলিব নোৱাৰা এটা অৱস্থালৈ ঠেলি দিছে। নিৰ্বাচন হৈ গ'ল, নিৰ্বাচনৰ প্ৰাক্ষণত কিন্তু প্ৰশাসনে এটা কথা কৈ আছিল যে তেওঁলোকে কৈছিল কোনো ধৰণৰ মূল্য বৃদ্ধি নহয়, সকলোবিলাক সামগ্ৰী মজুত আছে। ইন্ধনজাত সামগ্ৰী, চিলিণ্ডাৰ হওক বা পেট্ৰল ডিজেলকে ধৰি কোনো ধৰণৰ নাটনি নাই। কিন্তু তেনেকুৱা ধৰণৰ কথা কোৱা হৈছিল আৰু লগতে কোৱা হৈছিল যদি কোনোবাই নাটনি হৈছে বা এনেকুৱা ধৰণৰ কথা হয় কিন্তু তেওঁলোকক পুলিচ লগাই ধৰি অনাৰ কথাও কোৱা হৈছিল।